সাধুভাষা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বিয়াগুম কেলেংকাৰী দুখন MG এনৰেগা আঁচনিৰ ধন লুণ্ঠন দুৰ্নীতিক কঠোৰ হাতেৰে দমনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা চৰকাৰৰ ঢাকঢোল বজোৱা বিজেপি চৰকাৰে যে দুৰ্নীতি ৰোধত ব্যৰ্থ এয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত সহজে অনুমেয় কাৰ্যপালিকাৰ ওচৰত বিধান পালিকাই হাত উজান দিয়া যেন পৰিলক্ষিত হৈছে ধনৰ লালচাত আটানী ৰাজচক্ৰ বিষয়া ৰাবেয়া খাতুনে চৰকাৰৰ একাধিক নিৰ্দেশ অমান্য কৰি মহামায়া উন্নয়ন খণ্ডৰ চকী এৰি নিদিয়া কাৰ্যই ইয়াৰ জ্বলন্ত উদাহৰণ এতিয়া লাখটকীয়া প্ৰশ্ন হল মহামায়া উন্নয়ন খণ্ড বিষয়া ৰাবেয়া খাতুনে চৰকাৰ পৰিচালনা কৰিছেনে সোণোৱাল চৰকাৰে অসম পৰিচালনা কৰিছে ৰিপিট সোণোৱাল চৰকাৰে অসম পৰিচালনা কৰিছে শাসকীয় চৰকাৰৰ ওপৰত ইয়াৰ সুদুত্তৰ আছেনে পঞ্চায়ত মন্ত্ৰী নৱদলেৰ বিভাগটোত আচলতে কি চলিছে বিভাগটোৰ A to Z লৈ দুৰ্নীতিৰ সাগৰত পুত গৈ চলাইছে লুণ্ঠন আৰু কমিছন ৰাজ নিশ্চয় এই কমিছনৰ ধনৰ এটি অংশ পঞ্চায়ত মন্ত্ৰীৰ পকেটত সোমাই বুলি ৰাইজৰ মাজত সমালোচনা শুনা গৈছে ইপিনে মহামায়া উন্নয়ন খণ্ড বিষয়া ৰাবেয়া খাতুনৰ নেতৃত্বত বিভিন্ন পঞ্চায়তৰ MG এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিত চলিছে লুণ্ঠন ৰাজ সত্যহতে বিগত ৩টা বছৰৰ MG এনৰেগা আঁচনিৰ মেটেৰিয়েলৰ ধন প্ৰায় 7 কোটি টকা হিতাধিকাৰীক সমজাই নিদি ভেণ্ডাৰৰ হতুৱাই উঠাই বান্দৰে ৰুটি ভগোৱাৰ দৰে ভগাই খাই বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে লগত ইঞ্জিনিয়াৰ ৰাজীৱ শৰ্মা শেহতীয়াকৈ সাধুভাষা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য চান মামুদ শেখে খণ্ডয়ন উন্নয়ন বিষয়াৰ সহযোগত দুটা MG এনৰেগা আঁচনিৰ প্ৰায় 11 লাখ টকা আত্মসাৎ কৰে আঁচনি দুটাৰ কাম শুভাৰম্ভৰ পূৰ্বে SOPDৰ অধীনত ৰাস্তাটোৰ ওপৰেদি PMGSY আঁচনিৰে কাম আৰম্ভ কৰিছে আৰু এই চেগতে চান মামুদ শেখে এটা গুলিত দুটা চিকাৰ মাৰি আঁচনি দুটাৰ ধন সমূলনছে আত্মসাৎ কৰে সেয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মোৰ নাম আব্দুল কাদের আমি পুরানা রিটায়ারমেন্ট শিক্ষক এইটোৱে আমাৰ ঘৰ সন্মুখতে যিটো PWD বা SOPD ৰাস্তা গৈছে সেইটো ৰাস্তাটো বানপীড়িত এলেকা হিচাপে চাপৰ হৈছে আৰু ওখ কৰিব লাগে ইফালে ওচৰতে নদীও আছে চলন্ত নদী ইয়াত যদি মাটিটো অলপ কম দিয়ে দ হয় তেনেহ'লে বাৰিষাত ৰাস্তাটো ভাঙি আমাৰ বাৰীটো ভাঙি যাব আচ্ছা রাস্তার দুই ফলে মাটি পেলাইছে না মাজতে পেলাইছে মাজতে অলপ চলপ পেলাইছে কোনো রকম দুই ফলে খালি ওই সেইটো অলপ বালি চালি দি সাইড বাম হ্যাঁ সাইড বাম কৰিছে বালি চালি দি সাইড বাম আচ্ছা ইয়াতে MG এনৰেগাৰ আঁচনিৰ কাম আপোনাৰ AP মেম্বাৰে কৰিছিল চান মামুদ নামৰ হ্যাঁ চান মামুদ AP মেম্বাৰ কেই লাখ টকাৰ কাম আছিল কাম আছিল 6 লাখ টকাৰ নিচিনা কিন্তু মাটি কিমান গাড়ী পেলাইছে মাটি 80-82 গাড়ী মান পেলাইছে দুটা ভাঙা আছিল হয় হয় সাইনবোর্ড আছে না নাই ইয়াত সাইনবোর্ড নাই সাইনবোর্ডটো হলকাই নি বেলেগত লগাইছে SOPDত লগাইছে হয় নেকি হ্যাঁ হ্যাঁ যেটা MLA ফান্ড সেই তেতিয়াহ'লে চান মামুদে মানে MG এনৰেগাৰ ধন মানে আত্মহত্যা কৰিছে বুলি ক'ব সম্ভৱত দেখা যায় আৰু কাৰ্যক্ষেত্ৰত দেখা যায় হয়তো দেখা গৈ আছে এইটো ৰাস্তা সংক্ৰান্তে আপোনাৰ এটাই দাবী মানে ৰাস্তাটো আৰু ওখ কৰিব লাগে ৰাস্তাটো বহল ঠিকে আছে বহল ঠিকে আছে আমাৰ ঘৰৰ ওচৰত বহল ঠিকে আছে কিন্তু আমাৰ ঘৰৰ ওচৰত ল হৈছে ৰাস্তাটো ওখ কৰিব লাগে নহ'লে মাটিৰ কামটো অলপ কম হৈছে ঠিক আছে বাৰিষাত বাঢ়ি যাব এতিয়া আছোঁ যে বাৰিষা কিন্তু অঞ্চল হিচাপে আমাৰ ঘৰৰ সন্মুখতে ৰাস্তাটো অলপ ওখ কৰিব লাগে নহ'লে আমাৰ বাৰিষাত বহুত বিপদ হৈ যাব এইটো আমি চৰকাৰৰ ওচৰত আবেদন কৰোঁ ঠিক আছে ধন্যবাদ গৌৰীপুৰৰ পৰা ইমান আলী শিখৰ ৰিপৰ্ট ৰাইনো নিউজ 24